আজি সেকেন্ড হ্যান্ড ডিলার আহিছে টমটম ই রিক্সা আপোনালোকে যদি কম পইচাত যদি সুলভ মূল্যত মানে ই রিক্সা কিনিব বিচাৰে তেন্তে আহক আপোনালোক লালু যাব নেকি আজি প্ৰথম দেখিছোঁ মই গোল যাত্ৰা নে কি ৰথ যাত্ৰা আজি প্ৰথম দেখিছোঁ ৰথ যাত্ৰা হেল্ল' গাইছ মই হয় দীপুল আপুনি চাই আছে মোৰ ইউটিউব চেনেল দীপুল ডিএছ ব্লগ গাইছ আপোনালোকে কম খৰচত ই ৰিক্সা কিনিব বিচাৰে নেকি যদি কিনিব বিচাৰে তেন্তে আপুনি আহিব লাগিব লখিমপুৰ লালুকত আহিব লাগিব কাৰণ আমি লালুকত সেকেন্ড হেণ্ড ডিলাৰ এটা খুলিছোঁ ই ৰিক্সাৰ আপোনালোকে কম পইচাত ই ৰিক্সা কিনি নিব পাৰিব কিনি নি আপোনালোকে জীৱিকাৰ পথ এটা বাছি ল'ব পাৰিব ইয়াত আমি দি আছোঁ এইখন দেখিছে এইখন আছে আমাৰ উৎপলৰ গাড়ী হয় ই দি আছে 40,000 টকাত হ্যাঁ এয়া দেখিছে একদম ধুই মেলি আছে এয়া টমটম দেখিছে নাই দেখিছে টমটম লাইন পাতি লৈছোঁ এয়া এখন দুখন তিনিখন চাৰিখন পাঁচখন আপুনি হিচাপ কৰিব নোৱাৰিব এইফালেও আছে দেখিছে এইখন এখন আৰু ৰাস্তাটো ৰাখি থৈছোঁ টমটম আপোনালোকে 50,000 পৰা আপোনালোকে 70,000 80,000 টকাৰ ভিতৰত আপোনালোকে নতুন টমটম লৈ যাব পাৰিব দেখিছে এইবিলাক টমটম একদম ইয়াৰখনৰ হা অঁ এইখন 65 এইখন আপোনাৰ নতুন হয় বেটাৰী লাগে বেটাৰী আৰু আপোনাৰ কণ্ট্ৰলাৰ চব নতুন আপুনি ছমাহ ৱাৰেণ্টি পাব বেটাৰী আপোনাৰ বেটাৰী পেড ৱাৰেণ্টি পেডত আছে এইখন দেখিছে এইখন আহি আছে এইখন আপোনাৰ পাব 70,000 দেখিছে এইখন আহি আছে চাওক না আপোনালোকে দম চাওক না টমটমৰ পানী দি চলি যায় দেখিছে আৰু এইজন দেখিছে এইজনে আপোনাৰ কিনিছে 3 মাহ হৈছে 3 মাহত আপোনাৰ বেচিব তেখেতে দি আছে 1,10,000 টকাত ঐ তোমাৰখন কিমানত দি আছে আহা দামটো কৈ দিয়া কোনখন তোমাৰখন এখন ন দেখুৱাই দিয়া হা 60 দেখিছে এইখন 60 দি আছে বেটাৰী দুমাহ ৱাৰেণ্টি পাব দুমাহ পিৰিয়ডত আছে আপোনাৰ দুমাহৰ ভিতৰত যদি বেটাৰী বেয়া হৈ যায় আপুনি নতুন পাই যাব আৰু এইখন দেখিছে এইখন 40,000 টকা দি আছে আপোনালোকে কণ্টেক্ট কৰিব কণ্টেক্ট কৰিলে আহি পাবহি আপোনালোকে লালুকৰ পৰা লৈ যাব পাৰিব আপোনালোকৰ মনৰ ইচ্ছা মতে যিখন মন যায় সেইখনকে লৈ যাব পাৰিব আৰু দেখাইছোঁ টমটমৰ মালিকক এজন মালিক এইজনো এখন বিক্ৰী কৰিব হয় নামটো কৈ দিয়া নামটো নকওঁ নেকি কৈ দিয়া তেতিয়াহে কাষ্টমাৰ হয় নামটো বিতুল তাৰো টমটম আছে তাৰ হয় এইখনৰ মালিক মানে ইয়াৰ দুখন আছে একচুৱেলি এখন বেচিব গুগলি মটৰ্ছ দেখিছে পূৰা নাম্বাৰ প্লেট নাই বাৰু আপোনালোকে এই দেখিছে টমটম চিঞৰিছে মানে কাষ্টমাৰ আহি আছে আমাৰ কোন আহিব এতিয়ালৈকে গম পোৱা নাই কাষ্টমাৰ আহিব সেইকাৰণে আমি লাইন পাতিছোঁ দেখিছে আৰু শেষৰ ভিডিঅ'ত দেখাই আছোঁ আপোনালোকে কিনিবৰ কাৰণে কেনেকৈ কাক কণ্টেক্ট কৰিব লাগিব মোৰ লগত যোগাযোগ কৰিব তলত মই লিংক নাম্বাৰবিলাক দি দিম ঠিক আছে আজিলৈ বাই আশা কৰিলোঁ আপোনালোকে আহিব বুলি থেংক ইউ ছ' মাছ ভিডিঅ'টো চোৱাৰ বাবে